নমস্কাৰ বন্ধুসকল অসমৰ জনপ্ৰিয় বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা পাৰ্বিন সুলতানাৰ আছে এটা ভাল খবৰ সেই ভাল খবৰটোনো কি এই সকলোবোৰ জানিবলৈ ভিডিওটো সম্পূৰ্ণৰূপে চাব আৰু ভিডিওটিত এটা লাইক কৰি দিব বন্ধুসকল পাৰ্বিন সুলতানাই মাতৃ হ'বলৈ ওলাইছে আৰু তেওঁ নিজে নিজৰ সোশ্যাল মিডিয়াৰ হেণ্ডেলৰ জৰিয়তে আমাক জানিবলৈ দিছে প্ৰথমে আপোনালোকে এই দৃশ্যটো চাওক যে মই আৰু এও সোনকালে বাপে খাব আৰু মই সোনকালে মা হম মা কৈয়ে কিবা লাগিছে গতিকে বন্ধুসকল পাৰ্বিন সুলতানাই অতি সোনকালে মাতৃৰ পাতখন হাতত তুলি ল'ব গতিকে আমাৰ চেনেলৰ জৰিয়তে পাৰ্বিন সুলতানলৈ অশেষ মৰম আৰু শুভেচ্ছা জনালো আপোনালোকেও বাৰু পাৰ্বিন সুলতানাৰ অভিনয় চাই ভাল পানে তেনেহলে প্লিজ ভিডিওটিত এটা লাইক কৰি দিব আনফালে বৰষা ৰাণী বিষয়ৰ আহিছে এটা ভাল খবৰ কাৰণ বৰষা ৰাণী বিষয়ৰ আহিছে এখন নতুন ছবি ইয়াৰ জৰিয়তে মই সকলোবোৰ ভালকৈ ভিডিও এটা বনাই থৈছো ডেসক্ৰিপচনত লিংক আছে আপোনালোকে সেই ভিডিওটো চালে সকলোবোৰ গম পাব তো আজিলৈ ইমানে পুনৰ নতুন এটা ভিডিও লৈ আহিম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ